Hey guys, আপোনালোক সকলোকে মোৰ পুৰবী ভ্লগছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি আমি আহি আছো ফুৰিবলৈ, মানে পিকনিক খাবলৈ, আৰু পিকনিক খোৱা মানুহ মাত্ৰ আমি দুইটাই। চাবচোন আপোনালোকে কেনেকুৱা পিকনিক হয়, মানে আমাৰ আজি অকণমান চিষ্টেমটো বেলেগ হ'ব। আৰু আমি এয়া ফাইনেলি চানডুবি সোমালোঁ, ইয়াত চানডুবি আহি পালোঁ, আৰু আহি ইয়াতে এণ্ট্ৰি কৰিব লাগিব। আজিকালিনো ক'ত পইচা নিদিলে হয়, চ' পইচা পাতি দি আমি ইয়াৰ ভিতৰলৈ সোমাই দিলোঁ। তো গাইজ, এয়া ভিতৰত এখন ফুড ভিলেজ, একেবাৰে লোকেল বস্তুৰ বজাৰ, আৰু ইয়াৰে লোকেল মানুহখিনিয়ে কৰে। নানান ধৰণৰ বস্তু আছে বোলে। বলকচোন এতিয়া চাওঁ কেনেকুৱা কি বস্তু আছে। তো গাইজ, মই অৰেঞ্জ অকণমান খাই ল'লোঁ, আৰু ইয়াত ডালচেনি ওলাইছে চাওকচোন, একেবাৰে কেঁচা আৰু গছৰে। ইয়াত ডালচেনি অকণমান লৈ ল'লোঁ ঘৰলৈ বুলি। 15টামান পাত দিব, 20 টকা। আৰু এয়া একেবাৰে সৰু সৰু চাইজৰ গোল নেমু। তাৰপিছত আৰু এয়া চানা খাবলৈ লৈছোঁ। মই মানে এবাৰতে পেট ভৰা বস্তু খাই বেয়া পাওঁ, তো বহুত বস্তু খাওঁ, সৰু সৰু বস্তুবিলাক চব টেষ্ট কৰোঁ। আৰু এয়া এইবাৰ চানা খাবলৈ লৈছোঁ, মানে ইয়াত যিমানবিলাক সৰু সৰু বস্তু আছে চব খাম আৰু। মিঠা আছে না? এটা খাই চাওঁ। নিমখ কম হৈছে নেকি অকণমান, আৰু দিয়ক। তো গাইজ, আমি এতিয়া বটিঙৰ বাবে ৰেডি হৈছোঁ, আৰু লেকটো দেখিবলৈ সঁচাই বহুত বেছি ধুনীয়া। চাৰিওফালে মানে ভেট ফুল ফুলি আছে। তো ব'লক, এতিয়া আমি মানে অচিনাকি মানুহৰ লগত নাযাওঁ, আৰু তেনেকৈ ভাল নালাগিব। গতিকে আমি দুইটাই অকলে যাম আৰু এখন বোটত। তো ব'লকচোন এনজয় কৰোঁ। रुंजुन नुपुरे माते की खाजे खाजे कुही पाते मन मोर बलिया करे कुहू कुहू कुलिर माते रुंजुन नुपुरे माते की खाजे खाजे कुही पाते। তো গাইজ, আমি এতিয়া চানডুবিৰ পৰা ওলাই দিলোঁ, আৰু ইয়াৰ ওচৰতে ৰাণী খামাৰ আছে। আমি তালৈ আহিছোঁ, আৰু ইয়াতে মানে খোৱা লোৱা ইয়াতে কৰিব লাগিব। আৰু চাওকচোন কেনেকুৱা ধুনীয়া ৰাস্তাবিলাক, মানে গোটেই মানে জাৰ্ণিটো খুব বেছি ভাল লাগিছে। আৰু আমি আহি পালোঁ ৰাণী খামাৰ দ্য ৰিট্ৰিট। এইখন ধুনীয়া ৰিজৰ্ট আছে, আৰু এইখনলৈ আমি আহিছোঁ। ইয়াৰ চাওকচোন পৰিৱেশটো কেনেকুৱা ধুনীয়া, মানে একেবাৰে নেচাৰেল হয়, আৰু একদম কাষতে নদীটো আছে, আৰু তললৈ নামিও যাব পাৰি। মানে খুব বেছি ধুনীয়া মানে পৰিৱেশটো, মনটো একেবাৰে মানে ভাল লাগি গৈছে। আৰু চাওকচোন কি মজা লাগে। নাপাওঁ বান্ধাকবি চব্জি পাম তাতে। পিছফালে লাগি আৰু এইটো কিটচেন, ইয়াতে মানে ৰন্ধা বঢ়া হৈ গৈছে। ইয়াতে মানে খাম আমি ভাত, মানে অকণমান মানে ফুৰি আহোঁ আৰু বাহিৰৰ পৰা। তাৰপিছতহে মানে ভাত পানী খোৱা টাইম হ'ব, মানে ৰেডি হৈছে আৰু খানা পিনা।
এবাৰ ফুৰি আহোঁ আৰু বাহিৰৰ ফালে এপাক কেনেকুৱা মানুহ হৈছে মানে পিকনিকৰ কিমান মানুহ হৈছে আমি চাওঁ আৰু এই পৰিৱেশটো মানুহ চাওকচোন কেনেকুৱা এনজয় কৰি আছে মানুহবিলাকে মানে খুব বেছি ভাল লাগিছে আৰু আমি দুটা যে অকলে আহিছোঁ মানে ফিলে হোৱা নাই আমি পূৰা মানে বিন্দাছ ঘূৰি আছোঁ আৰু খাব টাইমততো যামেই একেলগে মানে বহুত মানুহৰ লগত খাম মানে খুব বেছি মজা লাগিছে আমি মানে একদমেই মানে ফিল পোৱা নাই যে আমি দুইজন অকলে আহিছোঁ আৰু পূৰা এনজয় কৰিছোঁ আৰু বিন্দাছ আৰু এয়া আমি এতিয়া তললৈ নামি আহিছোঁ মানে নদীৰ পাৰত মানুহবোৰে মানে পিকনিক খাই আছে আৰু নদীৰ পাৰত অকণমান মানে বালিচৰত যাওঁ আৰু তললৈ মানে ধুনীয়া পানী চানী আছে আৰু ইয়াত নামি আহিছোঁ গতিকে তো ইয়াৰে পৰিৱেশটো চাই লওকচোন কেনেকুৱা হৈ আছে সিফালে সোমাই থাকা সিফালৰ পৰা সেই ন আন্ধাৰে তো গাইজ আমি এতিয়া ফুৰি ফুৰি কিটচেনলৈ আহি গ'লোঁ মানে খোৱাৰ টাইমো হৈছে আৰু দুপৰীয়া হ'ল যিহেতু চ' মানুহবিলাকে মানে খোৱাত লাগিছেই আৰু ইয়াত ধুনীয়াকৈ খানা পিনা ৰেডি কৰিছে আমি মানে লৈ খালেই হ'ল ইয়াত মানে চব লোকেল আইটেম আছে হাঁহৰ পৰা পঠাৰ মাংসৰ পৰা লোকেল মুৰ্গীৰ পৰা চব আৰু একদম ঘৰত বনোৱা ষ্টাইলত তেল মছলা কমকৈ দি বনাইছে আৰু বহুত বেছি আইটেম আছে 25খনমান আছে তো বলক এতিয়া খাওঁ তো গাইজ আমাৰ খোৱা লোৱা হৈ গ'ল আৰু খাই লৈ উঠি মানে খুব বেছি ভাগৰ লাগিছে গতিকে দুইটা মানে নদীৰ পাৰত মানে অকণমান বহিছোঁ আৰু ইয়াতে অকণমান জিৰাই লওঁ অলপ পিছত যিহেতু যাব লাগিব আৰু গধূলি হ'লে দিগদাৰ হ'ব গতিকে অকণমান ইয়াতে ৰেষ্ট লৈ লওঁ আৰু এতিয়া আমাৰ মানে যাবৰ টাইমেই হৈ গ'ল আৰু ফাইনেলি আমি যাবলৈ ওলালোঁ দিনটো সঁচাকৈ বহুত বেছি ভাল লাগিল বহুত বেছি এনজয় কৰিলোঁ আপোনালোকেও আহিছেনে বাৰু আহিব কেতিয়াবা যদিও অহা নাই খুব বেছি ভাল লাগে এই ৰিজৰ্টখনত আৰু এয়া ফাইনেলি আমি যাবলৈ ওলালোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে বাই বাই সকলোৱে ভালে থাকক